পলমকৈ হ'লেও লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ ঘৰবোৰ ধনে ধানে ভৰি পৰক তাৰ কাৰণে শুভেচ্ছা জনালোঁ। লক্ষী পূজা বুলি ময়ো আল্পনা আঁকিলোঁ, খিচিৰি আৰু বিলাহীৰ টক বনালোঁ। লগতে লক্ষী চৰিতখনৰ লক্ষী দেৱীৰ অস্তুত্বৰ শতনাম পাঠ কৰিলোঁ। মই লক্ষী পাঁচালীখন নপঢ়োঁ। লক্ষী পাঁচালীত নাৰীক লৈ কিছুমান অপমানসূচক কথা লিখা আছে। নাৰীৰ শাৰীৰিক অৱয়ব অনুযায়ী কিছুমান নাৰী বোলে কুলক্ষণী হয়, ভৰি শুকাই যোৱা নাৰীসকল বিধৱা হয়। কি যে অদ্ভুত কথা! এই কথাবোৰতো মা লক্ষীয়ে লিখা নাছিল। মুঠতে এটা কথাই বুজি পাওঁ, যি নাৰীয়ে নিজে ত্যাগ কৰি নিজে নাখায় আনক খুৱাই তেওঁৱেই লক্ষী। দিনটো পৰিশ্ৰম কৰি লক্ষীমুঠি ঘৰলৈ অনা পুৰুষ সকলো লক্ষী, নহয়নে বাৰু? লক্ষী পূজাত এটা হাঁহি উঠা ৰসাল কথা প্ৰচলিত আছিল। বৰ্তমান চহৰ অঞ্চলত এইবোৰ নাই। লোকৰ ঘৰৰ পৰা লক্ষী আনিবলৈ লোকৰ বাৰীৰ পৰা নাৰিকল বা বেলেগ বস্তু চুৰ কৰিছিল। মই নগাঁৱত থাকোঁতে নিশা গভীৰ হৈ অহাৰ লগে লগে শুনিছিলোঁ মানুহৰ ঘৰৰ টিনলৈ শিলগুটি মাৰিছিল। লক্ষীক খেদিবলৈ নে আনিবলৈ সেইটোহে বুজা নাছিলোঁ। এবাৰ মোৰ হাজবেণ্ডে কাষৰ বৰদেউতাৰ ঘৰলৈ ৰাতি শিলগুটি মাৰি থাকোঁতে দেখা পাইছিলোঁ। পিছত আকৌ ওলোটাই বৌজনীক সুধিছিল কোনে মাৰিলেও শিলগুটিটো। মনত পৰিলে এতিয়াও হাঁহি উঠে। লক্ষী পূজাৰ বিশেষ প্ৰসাদ এয়া চিৰা আৰু নাৰিকল। নাৰিকলটো ফালোতে যিখিনি পানী ওলাইছিল মই চিৰাখিনি তিয়াই ৰাখিছিলোঁ, তাৰপিছত নাৰিকল ৰুকা আৰু চেনি মিলাই দিলোঁ। এয়া লক্ষী পূজাৰ বিশেষ প্ৰসাদ। আৰু এয়া হৈছে মগু আৰু নাৰিকল। নাৰিকল ৰুকাৰ লগত মগু মিলাই দিছোঁ। আৰু এয়া নগাঁৱৰ মানুহৰ খুব প্ৰিয়। মই যিহেতু নগাঁৱৰ, আমাৰ তাত এনেকৈ ফলা মগুৱে প্ৰসাদত ব্যৱহাৰ কৰে। কিন্তু ইয়ালৈ গুৱাহাটীলৈ অহাৰ পিছত মই প্ৰায় গোটা মগু আৰু গোটা বুটেই প্ৰসাদত পাওঁ। নগাঁৱৰ পিনে সাধাৰণতে ফলা মগু আৰু নাৰিকল এইটো মানে প্ৰত্যেক নামঘৰ বা পূজা পাতল যেতিয়া মানুহে কৰে দিয়ে। সেইকাৰণে মই সেই পৰম্পৰা এতিয়াও ধৰি ৰাখিছোঁ। ভাল লাগে বহুত নাৰিকল ৰুকা। আৰু বিশেষকৈ মোৰ অকণমানিকেইটাৰ বহুত প্ৰিয়। সিহঁতে এতিয়া খাইছে, মই আপোনালোকক দেখুৱাম প্ৰসাদ কেনেকৈ খায় সিহঁতে। ইহঁতকেইটাই কলপাতত খাই বহুত ভাল পায়, কিয়নো খাই উঠি পাতকেইখন চেৰেক চেৰেককৈ ফালে সেই শব্দটো সিহঁতৰ বহুত ভাল লাগে। আৰু লাগিব লোৱা, কিন্তু ভাল লাগিছে খাই। নিমকি লাগিব তোমাক আৰু লোৱা। কেন্দি লাগিব? বহুত ভাল লাগে নেকি এইটো খাই প্ৰসাদ? ককো যে এতিয়ালৈকে খোৱা নাই? কিয় খোৱা নাই? নিমকিচোন বেলেগৰ পাত চিলেকি আছে, কিয়? ইমান ভাল লাগিছে খাব। আৰু লাগিব, আৰু অলপ লাগিব। এটা বেলেগ প্ৰসাদ খোৱা, এইটো চিৰা আৰু নাৰিকল খোৱা। এয়া লোৱা, এইটো খোৱাচোন। ভাল লাগিছেনে এইটো খাই? মোকো বেছি ভাল লাগে নেকি? এয়াও ভাল লাগিছে ন? মোক আৰু বেলেগ ভকত কিয় লাগে আৰু ন? আজি প্ৰত্যেকজনী মহিলাই ব্যস্ত। ৰাতিপুৱা ঘৰ চাফা কৰাৰ পৰা পূজা পাৰ্বণ, ৰন্ধা বঢ়া সকলোতে প্ৰত্যেকজনী মহিলাই ব্যস্ত। ময়ো দিনটো বজাৰ সমাৰ কৰি ঘৰ চাফা কৰি পূজাৰ কাৰণে অকণ ব্যৱস্থা কৰিলোঁ। তাৰোপৰি মই ইহঁতকেইটাৰ কাৰণে অলপ খোৱা বোৱাৰ ব্যৱস্থা কৰিব লগা হৈছে বেলেগে। মই দিনত ব্ৰতত আছিলোঁ, এতিয়া মই ব্ৰত ভাঙিলোঁ। যি নহওক, আমি যোৱা বিশ্বকৰ্মা পূজাৰ পৰা এতিয়ালৈকে লক্ষী পূজালৈকে এটা উৎসৱমুখৰ ব্যস্ততাতে সময়খিনি পাৰ কৰোঁ। এতিয়া প্ৰায় উৎসৱ শেষেই আৰু নেক্সট আৰু খ্ৰীষ্টমাছ আছে। গতিকে এই সময়খিনিত বহুত ভাল লাগিলে। বন্ধুবৰ্গৰ লগতো কিছু সময় প্ৰত্যেকে পাৰ কৰে। এই সময়খিনি পৰিয়ালক সময় দিয়ে। ময়ো মোৰ 4টা ভকত আছে, মই ক'লোঁ অলপ আগতে। 4টা ভকতৰ লগত আজি লক্ষী পূজাৰ আনন্দ ল'লোঁ। মোৰ কাৰণে সিহঁতেই ভকত আৰু কাষৰ লুচিহঁতক মাতিছিলোঁ, কিন্তু সিহঁতৰ আজি ক'ৰবাত ইনভাইটেশ্যন আছে, তালৈ গ'ল। মোৰো মানে কেনেকুৱা আৰু মোৰ ইহঁতৰ লগতে ব্যস্ততা থাকোঁ কাৰণে মই হয়তো ইমান অনুভৱ কৰা নহয়। ভালেই লাগে, অকলে ৰান্ধি বাঢ়ি খাওঁ যদিও বেয়া নালাগে। কিন্তু মই ৰান্ধি খাই নিজৰ হাতেৰে কিন্তু খুবেই ভাল পাওঁ। কিন্তু মই নিজকে খুব ভাল কুক বুলি নিজকে বুজাই থাকোঁ। কেতিয়াবা তাতো বেয়া হয়। যি নহওক, ইয়াৰ পিছত আকৌ পুনৰ লগ পাম বেলেগ এটা উৎসৱত। উৎসৱ নহয়তো মইতো আপোনালোকৰ ওচৰত আহিয়ে থাকিম সদায়। ঠিক আছে। আৰু এটা কথা ক'বলৈ থাকি গ'ল। আজি খিচিৰিখিনি খাবলৈ বহুত সোৱাদ হৈছে। পনীৰ আৰু ফুলকবি দি বনাইছিলোঁ। কেতিয়াবা মই অলপমান ঠাণ্ডা পৰিলে ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। লগ পাম।